আমি কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজিৰ ৰেচিপিটো হৈছে কলৰ সৈতে মালপোৱা। তেনেহলে আহক ৰেচিপিটো। মই পিঠাগুৰি লৈছো। পিঠাগুৰিখিনি ভাত খোৱা চাউলৰ হয়। এইটো বাটিৰ জখাৰে 2 বাটি লৈছো। তাৰ পিছত কল 3টা, চেনি, নিমখ, বেকিং পাউডাৰ আৰু ইয়াক কুহুমীয়া গৰম পানী। পিঠাগুৰিখিনিত কলকেইটা সৰু সৰুকৈ কাটি দিব, লগতে ময়দা, চেনি আৰু নিমখ অকমান দি ভালদৰে সানি ল'ব। ইয়াৰ পিছত পানীৰ লগত সানি ভিডিঅ'টো দেখুৱাৰ দৰে বেটাৰ এটা তৈয়াৰ কৰি ল'ব। লগতে অকমান বেকিং পাউডাৰ দি আকৌ সানি ল'ব। তেলখিনি গৰম হ'লে ঠিক এটা মালপোৱাৰ জোখৰ চামুচ এখনৰে অলপ অলপকৈ তেলত দি দিব। ইয়াত মই ৰিফাইন তেল ইউজ কৰিছোঁ। ধুনীয়া ৰং এটা হ'ব ধৰিলে নমাই থৈ দিব। আজিৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে? ভাল লাগিলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।